পুৰা গল্ফ ফিল্ডখন ইয়াৰ পৰা পুৰা দেখা পায় মজা লাগিছে ওয়াও কি ধুনীয়া মই পাগল হৈ গৈছো মানে ইমান ধুনীয়া গাহৰি তেল পিচ চাওক না কি ধুনীয়া লাগিছে নে আৰু সেইফালে চাওক সেইফালে অলপ জুম কৰি দেখাই দিও এইটো দেখিছে সেইটো এটা চাৰ্জ হয় আৰু বহুত সাইক্লিষ্টও দেখিব চাওক বা Run. ৰাইসকল ব্লগ চাবা আহিছে তো ৰাইসকল মই আছো বৰ্তমান স্কটলেণ্ড অফ ইষ্ট শ্বিলঙত আপোনালোকে যদি এপিসোড 1 চাইছে গম পাব মই ৱাৰ্ডছ লেকটো দেখালো মোৰ পিছফালে আছে ৱাৰ্ডছ লেকটো যদি আপোনালোকে চোৱা নাই এপিসোড 1 টো চাই ল'ব মই আই বাটনত দি দিছো এতিয়া আপোনালোকক মই স্বাগতম জনাইছো শ্বিলং ডায়েৰিজৰ এপিসোড 2 য'ত আপোনালোকক মই দেখাম গল্ফ লিংক মানে গল্ফ ফিল্ড খুব ধুনীয়া আপোনালোকে চালে গম পাব একদম শ্বিলঙৰ ভিতৰত আছে বহুত ধুনীয়া লাগে আপোনালোক দেখাই আছো তো বেছি পলম নকৰি বলক যাও আৰু এয়া বিস্কুট খাই ল'ব অলপ তো এনাৰ্জি মানে লৈ ললো আৰু এতিয়া আপোনালোকক আৰু দেখাবলৈ গৈ আছো মানে আকৌ এবাৰ যাত্ৰা আৰম্ভ কৰি দিলো আচলতে মই এতিয়া মানে ভাগৰি আছো কাৰণ গুৱাহাটীৰ পৰা 3 ঘণ্টা ধৰি পেলাই স্কুটি লৈ আপোনালোকক শ্বিলঙলৈ দেখাবলৈ আহিছো আৰু আহি আপোনালোকক ৱাৰ্ডছ লেকটো দেখালো এতিয়া আকৌ গৈ আছো আপোনালোক দেখাবলৈ গল্ফ কোৰ্স আপোনালোক ক'লোৱে তো মানে কি আৰু এদিনত দুটা জায়গা যেহেতু কভাৰ কৰি আছো মানে ভাগৰি আছো মানে এতিয়া আৰু হ'ব দে একো নাই আৰু এতিয়া বিস্কুট চিস্কুট খাই লৈছো যেহেতু অলপ পানী চানি খাই ললো অলপ এনাৰ্জিটো আৰু আহিছে যিমান পাৰো আপোনাক মই দেখাই দিও আৰু জলদি যিমান পাৰো চাই থাকক আৰু আপোনালোকে ভিডিওটো আৰু এই চাওক না শ্বিলঙৰ যোনবিলাক ৰাস্তা একদম কনজাস্টেড হয় সেইকাৰণে আপোনালোকে যদি আহে ন এনেকে বাইক বা গাড়ী যি লৈ আহে আপোনালোকে অলপ সাৱধানে চলালে হ'ল কাৰণ ইয়াতে ৰাস্তাবোৰ অলপ বেলেগ ধৰণৰ ওখ চাপৰ হঠাৎ আপোনালোকে চিধা গৈ থাকিলে গলি পাই যাব অলি গলি মানে বেলেগ ধৰণৰ ৰাস্তা আৰু গম পাইছে নাই তো অলপ মানে জোৰছে আহি থাকিব পাৰে গাড়ীত এই যে কয় সাৱধানতাৰ মৰণ নাই তো সেই আৰু কথাটো গম পাইছে নাই তো সাৱধানে চলাব একো প্ৰব্লেম নাপায় বন্ধুসকল আহি পালো গল্ফ লিংক আৰু এতিয়া তামাম দবা পিটা বৰষুণ দি গ'ল অলপ আগতে আমি লুকাই গৈছিলো এইফালে লুকাই আছিলো সাইডৰ ফালে ইয়াতে মানে যেতিয়া বৰষুণ দি দিয়ে আপোনাক ক'লো ন ৱেডাৰৰ একো খবৰে নাই মানে যেতিয়া যি মন যায় তাকে হয় আৰু ৰ'দ দিব বৰষুণ দিব শ্বিলঙত মানে সেই মজা আৰু চাওক ৰাইসকল এয়াই হৈছে গল্ফ লিংক গল্ফ কোৰ্স ফিল্ড চাওক ইয়াতে গল্ফো খেলে ইয়াতে ধুনীয়াকৈ লিখা আছে শ্বিলং গল্ফ কোৰ্স ধুনীয়াকৈ লিখা আছে একদম পুৰা এইটোৱে হৈছে গল্ফ লিংক আৰু বহুত সাইক্লিষ্টও দেখিব চাওক বা দেখিছে তামাম চাইকেল চলাই ইয়াতে বৰষুণ চৰষুণলৈ কথা নাই ইয়াতে তামাম চাইকেল চলোৱা হয় এতিয়া ইফালে সোমাব লাগিব আৰু এইখনে হৈছে এণ্ট্ৰি গেট আৰু সেইফালে চাওক টুৰিষ্ট 50 ৰুপিজ চব ইয়াতে দিয়া আছে লোকেল ৰেচিডেন্স কিমান চব পইচাখিনি ইয়াতে দিয়া আছে এতিয়া টিকেট কাটি পেলাই গৈ আছো বন্ধুসকল এতিয়া লাঞ্চ লৈ লৈছোঁ আমি ইয়াতে লাঞ্চটো কৰিম ঘৰৰ পৰা বনাই আনিছোঁ ধুনীয়া কৰি এতিয়া ভিতৰত বোলে খাব পাৰি আৰু আমাৰ টিকেট লৈছে 50 ৰুপিজ তো গৈ আছোঁ টিকেট কাটা হৈ গ'ল বলক যাওঁ সোমাই যাওঁ টিকেট কোন চাই দেখাটো আৰু এই চাওক এনেকুৱা টিকেট টুৰিষ্টৰ কাৰণে 50 ৰুপিজ লৈছে মানে আপোনালোকে যদি আউট অফ দ্য ষ্টেট আহে মানে মেঘালয়ৰ যদি বাহিৰৰ হয় ষ্টেট হ'লেও আপোনালোকে টুৰিষ্ট হিচাপত আপোনালোকে 50 ৰুপিজ দিবই লাগিব টুৰিষ্টৰ কাৰণে আৰু জাষ্ট লোকেল ৰেচিডেণ্ট যোনবিলাক ইয়াৰে মানুহ মেঘালয়ৰ সিহঁতৰ বাবে 30 ৰুপিজ তো বলক বঢ়িয়াকৈ লৈ আহিছোঁ খানা চানা একদম ইয়াতে খাম বঢ়িয়াকৈ বহি পেলাই পিকনিক টাইপ তাৰমানে গম পাইছে নাই আৰু কাষতে চাওক এয়াই হৈছে গল্ফ ফিল্ড গল্ফ কোৰ্স ফিল্ড ভিতৰত বহুত মানুহ আছে আপোনালোক দেখাম বলক আগবাঢ়ি যাই থাকোঁ এতিয়া এটা কথাই ভয় লাগি আছে বৰষুণ যাতে দি নিদিয়ক পুৰা বোকা হৈ গৈছে চাওক না পুৰা ঢেৰেকনি মাৰি আছে খালি বৰষুণ নিদিলে হ'ল এতিয়া আৰামছে বহিলৈ যাতে খাই ল'ব পাৰোঁ সেইটোৱে শান্তি লাগিব আৰু খাই লৈ পেলাই আমি অলপ ভিডিঅ' চিডিঅ' কৰি পেলাই যাম আৰু আপোনালোক এতিয়া বৰ্তমান মই গল্ফ কোৰ্স ফিল্ডখন অলপ দেখাই লৈ পেলাই খোৱাটো দেখাম আৰু অলপমান দেখাম আৰু জাষ্ট পেট নুফুলাব আৰু তো এইফালেদি এণ্ট্ৰি কৰিলোঁ চাওক বৰ্তমান আমি গৈ আছোঁ আগুৱাই চাওক না ইমান ডাঙৰ গল্ফ ফিল্ড হয় এইখন ইয়াতে গল্ফ পুৰা খেলি থাকে খালি ইয়াতে এটা ৰেষ্ট্ৰিকশ্যনো আছে মানে ৰিস্কটো নলয় যেতিয়া আপোনালোকে গল্ফ বলেদি হিট হয় ন সেইটো আপোনালোকৰ ওপৰত কথা ৱাও চাওক না বন্ধুসকল কি ধুনীয়া মই পাগল হৈ গৈছোঁ মানে ইমান ধুনীয়া খালি এইবিলাক অলপ বজা হৈ গ'ল ৰ'ব এইবিলাক অলপ ক'ৰবাত থৈ পেলাই আপোনালোকক মই অলপ দেখাই দিম বঢ়িয়াকৈ গল্ফ ফিল্ডখন আৰু ক'ত গল্ফ খেলি আছে যদি দেখাব পাৰোঁ দেখাম ইয়াতে গল্ফ বুলি নহয় ফুটবলো খেলে ধুনীয়াকৈ চাওক সেইফালে খেলি আছে আপোনালোক যদি দেখাব পাৰোঁ এইফালে চাওক ফুটবলো খেলি আছে বহুত ডাঙৰ এৰিয়া ন মানুহবোৰ একদম মানে চব ফালে আছে আৰু এইবোৰ যে গছ গছনিবোৰ যে দেখি আছে এইবোৰ চব হৈছে পাইন ট্ৰিজ ইয়াতে বহুত পাইন ট্ৰিজ আছে চাওক কি ধুনীয়া আমি সেইখিনিত যাই পেলাই বহিম তাতে বহি পেলাই খাব লাগিব ধুনীয়া কৰি চাওক তাতো খাই আছে মানুহে ধুনীয়াকৈ ইয়াতে মানে পিকনিক খাব পাৰে গম পাইছে নাই আমিও তাতে বহি পেলাই খাম এতিয়া বঢ়িয়াকৈ আৰু চাওঁ বলক আগুৱাই যাওঁ আৰু এয়া পিন্ধি ল'লোঁ মই চুৱেট শ্বাৰ্টটো কাৰণ বহুত ঠাণ্ডা একেবাৰে মানে
বৰষুণো দি দিলে ভাগৰো ধৰি গৈছে একদম খোজকাঢ়ি খোজকাঢ়ি সেইকাৰণে পিন্ধি ল'লোঁ আৰু ছুৱেটশ্বাৰ্টটো চাওক না কি ধুনীয়া লাগিছে দেই একদম মানে পিচ একো হাল্লা নাপায় আপোনালোকে আৰু এই গল্ফ ফিল্ডখন বহুত ডাঙৰ হয় ময়ে পাগল হৈছোঁ আপোনালোক মানে কোনফালে মই আচলতে দেখাবলৈ যাওঁ ইমান ডাঙৰ ফিল্ড এখন আৰু ইয়াতে এইখিনি জেগাতে আপোনালোকে দেখিবই মানে ৰাতিপুৱা ইয়াতে গল্ফ খেলি থাকে তো বঢ়িয়া লাগে আৰু এতিয়া বৰ্তমান বৰষুণ দি আছে সেইবাবে এতিয়া নাই মই দেখা নাই চাওঁ আৰু দেখিলে আপোনালোক দেখাম আৰু সেইফালে চাওক সেইফালে অলপ জুম কৰি দেখাই দিওঁ সেইটো দেখিছে সেইটো এটা চাৰ্চ হয় খুব ধুনীয়া সেইটো অলপ দূৰত আছে আৰু আপোনালোক মই ওচৰত দেখাবলৈ নাযাওঁ আৰু ইয়াৰ পৰা জুম কৰি ধুনীয়াকৈ দেখাই দিছোঁ চাওক কি সুন্দৰ লাগিছে একদম দেই মজা আৰু ইমানবোৰ পাইন ট্ৰিজ ন মানে মই চাই তত পোৱা নাই ইমানবোৰ পাইন ট্ৰিজ মানে সকলো ঠাইতে আছে 10ডাল কৰি একদম সকলো ঠাইতে একদম চাওক না থোপা থুপি কৰি পেলাই আছে একদম সেইফালে চাওকচোন পুৰা একদম সকলো ঠাইতে পুৰা থোপা থুপি কৰি পেলাই আছে চাওক বন্ধুসকল আপোনালোকে জানেনে এই শ্বিলং গল্ফ কোৰ্ছ ফিল্ডখন মানে কিমান বছৰ পুৰণা 1898 চনতে এই শ্বিলং গল্ফ কোৰ্ছ ফিল্ডখন এষ্টাব্লিছ হৈছিলে আৰু সেইখিনি সময়ত এই গল্ফ কোৰ্ছ ফিল্ডখন 9 হোলৰ আছিলে মানে কেনেকুৱা হ'ল আপোনাক দেখাই আছোঁ এই ফটোখনত চাওক এইখন আচলতে বেলেগ গল্ফ কোৰ্ছ মেপ হয় আপোনালোকক জাষ্ট বুজাবৰ কাৰণে মই দেখাই দিছোঁ এই যে 1 2 3 4 5 6 একদম 9লৈ যে দেখি আছে এইবোৰ হোল হয় তো এনেকুৱাই 9টা হোল মানে শ্বিলঙৰ গল্ফ কোৰ্ছখনো আছিলে এনেকুৱা ধৰণৰ আৰু চাগে সকলোৱে জানে গল্ফ কেনেকৈ খেলে তথাপি অলপমান কৈ দিছোঁ আৰু যেতিয়া গল্ফ প্লেয়াৰে ক্লাবেদি হিট কৰে বলটো আৰু বলটো যায় যেতিয়া হোলত পৰে তেতিয়া মানে পইণ্টছ পায় তো যি নহওক আৰু পিছলৈ 1924 চনত কেপ্টেইন জেকচন আৰু CK ৰোডছ তেওঁলোকে এই 9 হোল গল্ফ কোৰ্ছখন 18 হোল গল্ফ কোৰ্ছলৈ কনভাৰ্ট কৰিলে মানে আৰু অলপ বঢ়াই দিলে তো সেয়াই আৰু অকল আগুৱাই আহি চাওক না কি ধুনীয়া এটা ভিউ পাইছোঁ চাওক না পুৰা গল্ফ ফিল্ডখন ইয়াৰ পৰা পুৰা দেখা পায় ৱাও মজা লাগিছে আৰু সেইফালে একদম তামাম ৰিলছ বনাই আছে চাওক এই আৰু ছোৱালীৰ জিন্দগী আৰু তামাম ৰিলছ বনাই আছে দেখিছে নাই তো এয়াই হৈছে গল্ফ কোৰ্ছ ফিল্ড শ্বিলঙৰ আপোনালোকে আহিব যদি আপোনালোকে অহা নাই এতিয়ালৈ আপোনালোকে আহিব বঢ়িয়া লাগিব একদম সেইটোৱে আৰু Once more! Run. তো বলক আৰু যিমান পাৰোঁ আপোনালোক মই গল্ফ ফিল্ডখন দেখাই ল'লোঁ আপোনালোকে আহিলে দেখিব নিজে ধুনীয়া কিমান হয় তো বলক এতিয়া খাই লওঁ বহুত ভোক লাগিছে ঘৰৰ পৰা বনাই আনিছোঁ খানা ঠাণ্ডাই হৈ গ'ল চাগে বলক এতিয়া খাই আহোঁ সেই জেগাটোৰ ফালে যাম আমি এতিয়া চাওক কি ধুনীয়া একদম গছৰ তলত বহিম পাইন ট্ৰি আছে কি ধুনীয়া জেগা পাইছোঁ একদম গছৰ তলত একদম চাওক না মজা লাগিছে দেই খালি এতিয়া বৰষুণ নিদিলে হ'ল আৰু দেই পানী চানী পৰি আছে আৰু বহুত ঠাণ্ডা বাপৰে বাপ মই চুৱেটাৰটো খুলি লৈ ছাতি উৰি গ'ল পকৰো বিশেষ তেনেকুৱা একো বনাই অনা নাই এয়া ভাত আনিছোঁ এয়া দুটাই ভাতে হয় এটা মোৰ কাৰণে এটা এৰ কাৰণে আৰু ইয়াতে গাহৰি আছে গাহৰি মই বনাইছোঁ পৰ্ক উইথ বেম্বু শ্বুট হা সেইকাৰণে কৈছোঁ পেট নুভৰাব চাইহে থাকক গম পাইছে এলাই গাহৰি তেল পিচ চাওক না কি ধুনীয়া লাগিছেনে মই বনাইছোঁ দেই ল'ৰা মানুহে বহুত কম বনাই ন সেইকাৰণে কৈছোঁ আৰু ৱাও তো ৰাইজসকল এতিয়া খোৱা ষ্টাৰ্ট দি দিলোঁ ধুনীয়াকৈ গাহৰি চাহৰি লৈ লৈছোঁ ধুনীয়াকৈ এয়া চাওক ডাঙৰ পিচ একদম লৈ লৈছোঁ গাহৰি দেখিছে সেয়া ইয়াম কেঁচা হোৱা টেষ্টি হোৱা কি নে গাহৰি ইয়াম হোৱা টেষ্টি ঠিকে আছে এতিয়া খাওঁ আৰু খালি অলপ ঠাণ্ডা লাগিছে খানাটো ঠাণ্ডা নহয় আচলতে ৱেডাৰৰ কাৰণে এনেকুৱা হৈছে আচলতে বৰষুণো দি আছে অলপ তো জলদি খাই পেলাই যাওঁ আৰু কাৰণ ভিজিব মন নাই আৰু
তো বন্ধুসকল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আমি ইয়াতে খাই ল'লোঁ আৰু আপোনালোক দেখালোঁ যিমান পাৰোঁ গল্ফ লিংকখন তো খাই বৈ ল'লোঁ এতিয়া ঘৰ যাওঁ আৰু গুৱাহাটীলৈ এতিয়া ৰাওনা হৈ থাকোঁ আৰু মই ইয়াত ছাতি লৈ থাকিব লগা হৈছে ইয়াতে ৰখি কাৰণ বৰষুণ দি আছে এতিয়া কিনকিনীয়া বৰষুণ দি আছে অলপ ৰখি লওক আৰু ৰখিলেও আমিও ইয়াতে উঠি যাম আৰু তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু অতি সোনকালে আপোনালোকক নতুন ভিডিঅ'ত লগ পাম তো সেয়াই আৰু